মানে ধানসমূহ লৈ যাই আছোঁ এতিয়া জাষ্ট আমাৰ চাব পাৰে ৰ'দ পকা চাইছে ঘৰটো সেই বহুত দিন পিছত গুড মৰ্ণিং গাইজ মিণ্টুজ ব্লগ সৈতে অন্য এটা ভিডিঅ'ৰ সৈতে চাই থাকক গাইজ মানে বহুত দিন পিছত মানে চাইকেলসমূহ চলাই আছোঁ মানে আৰু মিললৈ লৈ আহিলোঁ ধানসমূহ ভাঙাই দিলোঁ আছে 5 বস্তা 3 বস্তাকৈ ভাঙাম আৰু 2 বস্তা ভাগিব নেকি আৰু বহুত দিন পিছত মানে চাইকেলসমূহ চলাই মানে এটা মজাই বেলেগ লাগি আছে মানে বেছিভাগ আজিকালি মানে গাড়ীসমূহ চলোৱা মানে চাইকেলসমূহ ইমান চলোৱা নহয় তাত অলপ প্ৰেক্টিছো চাইকেল চলোৱা বহুত দিন পিছত এটা ভাল হ'ব চাইকেলসমূহ মিললৈ আহিলোঁ এতিয়া মানে আৰু মানে ধানসমূহ মানে ধান মানে চাফা কৰি পেলাই ধান এইপিনে আমাৰ মই ইয়াত মানে পুৱা ধানত আমি চাউলসমূহ ভাঙাবলৈ মিলত আৰু লাইনসমূহ নাছিল পিছত 3টা বজাত গ'লোঁ ধানসমূহ ভাঙাৰ পিছত মিললৈ পৰা আহি গা পা ধুই বজাৰলৈ আহিলোঁ এতিয়া জাষ্ট বজাৰৰ পৰা যাই আছোঁ মানে দাদা গাড়ীখিনি পঠাই দিলোঁ চাইকেল লৈ মানে মই যাই আছোঁ ৰাতি ভাগৰে ফুলত মই ফুলসমূহ কৰি যাই আছোঁ ৰাতি ভাগত মানে চাইকেলসমূহ চলাই মানে ভিউসমূহ চাব পাৰে A few moments later. ফাইনেলি জিমছনৰ বোৰ্ড আমাৰ ঘৰত 2x2 মানে এংগল কষ্টিসমূহ গোটেই বস্তুসমূহ লৈ আহিলোঁ মানে 10 বাল্টিংমান 2x2 চিলিংসমূহ লগা হ'ব ফাৰ্ষ্টত মানে বাৰাণ্ডাৰ পৰা জাষ্ট ষ্টাৰ্টসমূহ আহিলোঁ জাষ্ট মানে মালসমূহ গোটেইখিনি লৈ আহিলোঁ 35,000ৰ মালসমূহ লৈ আহিলোঁ এংগল পৰটি গোটেইসমূহ সামগ্ৰী পৰ্দাৰ পাইপসমূহ আৰু কষ্টি 2x2 মানে গোটেইসমূহ লগাব বুলি মিস্ত্ৰীসমূহ আহি মানে যাত্ৰাসমূহ কৰি আছে কামসমূহ পাছত দিল্লীৰে ফুটাসমূহ কৰি জাষ্ট এংগলসমূহ লগোৱাৰ পিছত কষ্টিসমূহ লগাই আছে চাব পাৰে ভিউসমূহ আৰু এইপিনে আমাৰ 2x2 চিলিঙৰ বাবে মানে ওপৰত কামসমূহ চলি আছে 2x2 ডিজাইনসমূহ মানে গোটেই ঘৰত ডিজাইন বাৰাণ্ডা মানে এক চেম টু চেম ডিজাইনসমূহ দিম এটা এটা ধুনীয়া দেখা যাব চাব পাৰে গাইজ ওপৰৰ পৰা ভিউসমূহ দেখাম আপোনালোকক চাই থাকক ভিডিঅ'সমূহ ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব গাইজ এইপিনে মানে মই বহি চাই আছোঁ এইপিনে কষ্টিসমূহ লগোৱা হৈ আছে মানে কামসমূহ মানে বেছি সময় নালাগে মানে অতি কম খৰচত ভিতৰত 2x2 মানে কমপ্লিট হৈ গ'ল চাব পাৰে গাইজ এইপিনে ৰিভিউসমূহ দি আছোঁ আপোনালোকক চাব পাৰে কি ধুনীয়া এটা মজা এটা আল্টিমেট ভিউসমূহ আহি আছে চাব পাৰে গাইজ 2x2 এইপিনে ফেনসমূহ লগাব বাকী আছে জাষ্ট হৈ গ'ল ফাইনেলি ফেনসমূহ লগোৱা হ'ল ধুনীয়াভাৱে চিলিংসমূহ কমপ্লিট কৰা মানে একে ডিজাইনত বনোৱা হ'ল চাব পাৰে ভিউ ফেনসমূহ 1 hour later. মানে এটা একেবাৰে মুকলি মানে পথাৰত ধুনীয়াকৈ মানে ছাগলীসমূহে ঘাঁহ খাই আছে পূৰা বিন্দাছ চাৰিওপিনে মানে ছাগলী মোটামুটি 200টামান হ'ব মানে ফাৰ্ম হয় চাব পাৰে চাইসমূহ চব ব্ৰিটেইনৰ গাইজ মানে বাল্টি নদীখন মানে কামসমূহ আৰম্ভ হৈ আছে চাব পাৰে গাইজ মানে বাল্টি নদীৰ ভিউসমূহ জাষ্ট মানে পোষ্টসমূহ উঠাই আছে মানে খুঁটাসমূহ মানে তলৰ পৰা ঢালাই কৰি বস্তুটো মানে গাঁথনিখন আৰম্ভ কৰি আছে যিখন ভেটি মানে বনাই আছে ধুনীয়াকৈ বাল্টি নদীৰ দলঙৰসমূহ চাব পাৰে তাকৈ দলং মানে খুঁটাসমূহ বনাই আছে জাষ্ট আৰু বাল্টি নদীৰ দলংসমূহ মানে 90%সমূহ কমপ্লিট জাষ্ট মানে 10%সমূহ কামসমূহ এতিয়া বাকী আছে মানে গোটেইসমূহ মানে মথাৰসমূহ ঠাণ্ডা হৈছে জাষ্ট বুজা কিছু মানে কামসমূহ বাকী আছে এতিয়ালৈ কমপ্লিট হোৱা নাই মানে কাউলি যোৱা পথ কুমলিকাটা হৰিংচৰা বচলপুৰ ইপিনে পথ হৈ পেলে ডাইৰেক্ট মটকা নদী হৈ পেলাই যাব পাৰিব গাইজ মানে গোটেই কমপ্লিট হ'ল জাষ্ট কিছু শতাংশহে মাত্ৰ বাকী আছে দলংসমূহ মটঙা নদীখন ধুনীয়াকৈ মানে সম্পূৰ্ণভাৱে দলংসমূহ এতিয়ালৈ মানে অলপ সমূহ মানে কাম বাকী আছে মাত্ৰ 10%সমূহ কামসমূহ বাকী আছে ধুনীয়াকৈ মানে 90% কাম সুবিধাসমূহ নহ'ব ধুনীয়াকৈ মানে কমপ্লিটসমূহ হৈ গ'ল দলংসমূহ মানে গোৱাবাৰী যোৱা কাউলি যোৱা মানে পথসমূহ ধুনীয়াকৈ মানে অপেনিংসমূহ এতিয়ালৈ হোৱা নাই জাষ্ট বাকী আছে কিছুদিন পিছত হৈ যাব যোৱাৰ পথ মানে একেবাৰে শ্বৰ্টকাটত যাব পাৰিব এইপিনে বৰপেটালৈ যাব পাৰিব গাইজ কুমলিকালৈ যাব পাৰে মানে কুমলিকাটা তামোলপুৰ এইবিলাক কি ক'ম গাইজ মচলপুৰ মানে গোটেই এৰিয়াসমূহ যাবলৈ মানে সুবিধাসমূহ হ'ল অসুবিধাসমূহ নাই এতিয়া মানে ভূটান কুমলিকাটা মচলপুৰ নলবাৰী বৰপেটালৈ যোৱাৰ পথসমূহ
মানে 10% কামসমূহ বাকী আছে জাষ্ট দলংসমূহ হৈ গ'ল কাউলীৰো কমপ্লিট হৈছে জাষ্ট মানে 10% মান বাকী আছে কাউলীৰো দেখাম কাৰণ দলংসমূহ মানে চাবলৈ আহিলোঁ আৰু বহুত দিন পিছত মোটামুটি 2 মাহ পিছত মান আহিলোঁ মানে এইখন মানে মনকা নদীৰ ভিউসমূহ চাবলৈ দলংসমূহ নিৰ্মাণ কৰি আছে তাৰ বাবে চাবলৈ আহিলোঁ